নমস্কাৰ বন্ধুসকল, আজি আৰু আপোনালোকৰ কাৰণে অসম বুৰঞ্জীৰ 20টা মান শৰ্ট কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ যিকোনো এক্সামতে লাগতিয়াল, বিশেষকৈ ইণ্টাৰভিউৰ কাৰণে লাগতিয়াল। ধৰক যিকোনো এক্সামৰ কাৰণে ক'বলৈ গ'লে কেইটা মানে কুৱেশ্যন লাগতিয়াল হ'ব, অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'টো আপোনালোকক দেখাৰ কাৰণে মই অনুৰোধ কৰিলোঁ যাতে ভিডিঅ'টো ফটো স্ক্ৰীন নকৰাকৈ ভিডিঅ'টো চায়। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি যিসকল ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'সমূহ চোৱাৰ বাবে। বন্ধুসকল, আমি এতিয়া বুৰঞ্জীৰ পৰা 20টা মান কুৱেশ্যন বাছি লৈছোঁ আপোনালোকক দিবৰ কাৰণে। এতিয়া আমি ভিডিঅ'টো বন্ধুসকল আৰম্ভ কৰোঁ। এতিয়া আমি মূল ভিডিঅ'লৈ আহোঁ। এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব, প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? প্ৰথম কুৱেশ্যনটো এনেকুৱা হ'ব, প্ৰথম অসম ৰজাজনৰ নাম কি আছিল? এতিয়া আমাৰ এনচাৰটো অলপ মই ঢাকি ৰাখিছোঁ, আপোনালোকে চাওক। যদি পাৰে কুৱেশ্যনটো এনচাৰটো ওলাই ল'ব আৰু মোটামুটি 5 ছেকেণ্ডৰ ভিতৰত মই উত্তৰ দি দিম। এইটোৰ উত্তৰ হ'ব, স্ক্ৰীণত দেখাই পাইছে, এইটো হ'ব স্বৰ্গদেউ চাওলুং চুকাফা। এইটো হ'ব প্ৰথম অসমৰ ৰাজধানীৰ নাম কি? প্ৰথম অসমৰ ৰাজধানীৰ নাম কি? এইটো হ'ব চৰাইদেউ। তাৰপিছত 2 নম্বৰটো হ'ব, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল? এইটো এনচাৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল। আৰু তাৰপিছৰ কুৱেশ্যনটো হ'ব, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু ক'ত হৈছিল? এইটোতো আমি সকলোৱে জানো, তথাপি কৈ আছোঁ, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল, কোন চনত আৰু ক'ত হৈছিল? এইটো হ'ব 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তাৰপিছে নেক্সট কুৱেশ্যনটো হ'ব, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? প্ৰথম আহোম বৰবৰুৱা কোন আছিল? এইটো হ'ব মমাই তামুলী। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? এইটো হ'ব চুহুংমুং ৰজাই। নেক্সট কুৱেশ্যনটো হ'ব, কোনজন আহোম স্বৰ্গদেৱে পোন প্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে পোন প্ৰথমবাৰৰ বাবে বৰফুকন পদবী সৃষ্টি কৰিছিল? এইটো হ'ব স্বৰ্গদেউ প্ৰতাপসিংহ। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? এইটোৰ উত্তৰ হ'ব স্বৰ্গদেউ গদাধৰ সিংহ। উত্তৰটো হ'ব স্বৰ্গদেউ গদাধৰ সিংহ। আৰু তাৰপিছৰ কুৱেশ্যনটো হ'ব, ধদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? তাৰ পিছৰ কুৱেশ্যনটো হ'ব
ধদৰালি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? এইটো কুৱেশ্যন এনচাৰটো হ'ব স্বৰ্গদেউ গদাধৰ সিংহ। স্বৰ্গদেউ গদাধৰ সিংহ। নেক্সট, ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? এইটোতো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই। স্বৰ্গদেউ প্ৰমত্ত সিংহই। তাৰ পিছৰ কুৱেশ্যনটো হ'ল তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? এইটো হ'ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। তাৰপিছত হৈছে স্বৰ্গদেউ শিৱসিংহই বৰৰজা ঘোষণা কৰিছিল তেওঁ মুখ্য ৰাণীক। তেওঁ কোন আছিল? কুৱেশ্যনটো বন্ধুসকল ভালকৈ বুজি ল'ব আৰু স্ক্ৰীণত দেখা পাইছে আপোনালোকে চাই ল'ব। স্বৰ্গদেউ শিৱসিংহই বৰৰজা ঘোষণা কৰিছিল তেওঁৰ মুখ্য ৰাণীক। তেওঁ কোন আছিল? তেওঁ আছিল ফুলেশ্বৰী। তেওঁ কোন আছিল? ফুলেশ্বৰী। তাৰপিছত হৈছে কাৰেংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? কাৰেংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? কাৰেংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কাৰেংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। তাৰপিছত হৈছে শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। তাৰপিছত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধ্যা। তাৰপিছত হৈছে নামদাঙৰ শিলৰ সাঁকো কোন নিৰ্মাণ কৰিছিল? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? এইটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত। স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰী কোন নিৰ্মাণ কৰিছিল? জয়সাগৰৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? এইটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? এইটো হৈছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। স্বৰ্গদেউ পুৰন্দৰ সিংহ। তাৰপিছত অসমৰ প্ৰাচীন নাম কি আছিল? এইটো আমি সকলোৱে জানো, তথাপি দিছোঁ কিছুমান কমন কুৱেশ্যন এক্সাম হলত যায় হেৰাই যায়। অসমৰ প্ৰাচীন নাম কি আছিল? এইটো হৈছে প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হ'ব অসম নাম কেতিয়াৰ পৰা হয়? অসম নাম কেতিয়াৰ পৰা হয়? আমি কিন্তু এইটো কুৱেশ্যন কথা বহুতে নাজানো। অসম নাম কেতিয়াৰ পৰা হয়? অসম নামটো হৈছে আহোমসকলৰ ৰাজত্ব কালৰ পৰা অসম নাম হৈছে। আহোমসকলৰ ৰাজত্ব কালৰ পৰাই অসম নাম হৈছে। আহোমসকলৰ আদি ৰজা কোন আছিল? আহোমসকলৰ আদি ৰজা কোন আছিল? এইটো হ'ব চুকাফা। চুকাফা আছিল আহোমসকলৰ আদি ৰজা। নেক্সট কুৱেশ্যন হৈছে আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ
শেষ ৰজাজনৰ নাম কি আছিল? আহোমৰ শেষ ৰজাজনৰ নাম আছিল স্বৰ্গদেউ পুৰনন্দ সিংহ। স্বৰ্গদেউ পুৰনন্দ সিংহ আহোমসকলৰ কিমান বছৰ অসমত শাসন কৰিছিল? আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? হাই, এইবিলাক ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হা। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? এইটো হৈছে প্ৰায় 600 বছৰ। প্ৰায় 600 বছৰ কি হৈছিল? আহোমসকলে অসমত ৰাজত্ব কৰিছিল, শাসন কৰিছিল। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? এইটো হ'ল ইটাখুলি ৰণ। ইটাখুলি ৰণ 1682 খ্ৰীষ্টাব্দ। 1682 খ্ৰীষ্টাব্দ। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? এইটো হ'ব চুলিকফা ৰত্নধৱ সিংহ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু নেক্সট টাইম লৈ আহিম বেলেগ কিবা কিবি ছাবজেক্টৰ ওপৰত ভিডিঅ'।